এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি এই মোটিভেশনাল লাৰ্ণিঙৰ ওপৰত যোনটো মই এটা শৰ্ট নোটছ টাইপে ক'ব লাগিব প্ৰস্তুত কৰিছিলোঁ, সেইটো আপোনালোকৰ আগত পঢ়ি শুনাব লৈছোঁ। যেহেতু ইয়াত আপোনালোকে হয়তো আখৰ বুজি নাপাবও পাৰে, গতিকে মই ষ্টাৰ্ট কৰিছোঁ। মোটিভেশনাল লাৰ্ণিং, অভিৰুচন আৰু শিকন। অভিৰুচন শব্দৰ উদ্ভৱ হৈছে মটিভ শব্দৰ পৰা, যাৰ অৰ্থ হৈছে কিবা এটা কৰাৰ কাৰণ। অভিৰুচন হৈছে এনে এক কাৰক যিয়ে কোনো জীৱক কোনো বিশেষ কামত উপনীত হ'বলৈ উদ্দীপিত কৰে। যদিহে কোনো ব্যক্তিৰ এক লক্ষ্য থাকে, তেতিয়া তেওঁ সেই লক্ষ্যত উপনীত হোৱাৰ বাবে সকলো চেষ্টা কৰে। সেই লক্ষ্যত উপনীত হ'বলৈ উদ্দীপিত কৰা চালিকা শক্তিক অভিৰুচন বুলি জনা যায়। উদ্দীপকক সক্ৰিয় কৰা, বজাই ৰখা আৰু নিৰ্দিষ্ট লক্ষ্যৰ ফালে নিৰ্দেশিত কৰা প্ৰক্ৰিয়া হৈছে অভিৰুচন। ইয়াত এটা লক্ষ্য থকা প্ৰয়োজন। গুডছৰ মতে, মোটিভেশ্যন ইজ দ্য প্ৰচেছ অফ এৰাউজিং, ছাষ্টেইনিং এণ্ড ৰেগুলেটিং এক্টিভিটি। এতিয়া অভিৰুচনৰ বৈশিষ্ট্য। অভিৰুচন এক লক্ষ্যমুখী প্ৰক্ৰিয়া। অভিৰুচন এক গতিশীল প্ৰক্ৰিয়া। অভিৰুচনে শিশুৰ দক্ষতা বৃদ্ধি কৰে। অভিৰুচন ধনাত্মক বা ঋণাত্মক হ'ব পাৰে। ধনাত্মক বা ঋণাত্মক মানে কি? পজিটিভ বা নিগেটিভ। আৰু অভিৰুচন বাহ্যিক আৰু আভ্যন্তৰীণো হ'ব পাৰে। যেতিয়া প্ৰয়োজন উদ্ভৱ হ'ব, সমান্তৰালভাৱে অভিৰুচনৰো জন্ম হয়। তাৰ পাছত অন্তৰ্নিহিত অভিৰুচন আৰু বাহ্যিক অভিৰুচন। অন্তৰ্নিহিত অভিৰুচন মানে কি? অভ্যন্তৰীণ কাৰকৰ দ্বাৰা অনুপ্ৰাণিত হৈ কিছুমান ক্ৰিয়া আৰু আচৰণ সম্পাদন কৰা কাৰ্যক আভ্যন্তৰীণ অভিৰুচন বোলে। মানে যেতিয়া আমি মনৰ পৰা কিবা এটা কামৰ কাৰণে মটিভেশ্যন পাওঁ, হয়নে? সেইটো হৈছে আভ্যন্তৰীণ অভিৰুচন। আৰু বাহ্যিক অভিৰুচন হৈছে বাহ্যিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো কাৰ্য বা আচৰণ কৰা হয়, তেন্তে তাক বাহ্যিক অভিৰুচন বোলে। যেনে আভ্যন্তৰীণ অভিৰুচন মানে কি? যেতিয়া আমি মনৰ পৰা মটিভেশ্যন পাওঁ, সেইটো কৈছোঁ। আৰু বাহ্যিক হৈছে যদি কোনোবাই প্ৰশংসা কৰে, তাৰ ফলত যদি আমি কাম এটা কৰিবলৈ ইচ্ছা কৰোঁ, যদি বাহ্যিক হৈছে যোনটো বাহিৰৰ পৰা, সেইটো সাধাৰণ অৰ্থত আমি তেনেকৈ ধৰিব পাৰোঁ সেইটো। তাৰ পাছত ইয়াৰ সুবিধাটো কি হৈছে যে ইয়াৰ মটিভেশ্যনৰ ফলত এজন ষ্টুডেণ্টে তেওঁৰ সৰ্বোত্তম শিকে আৰু এজন শিশুৰ কৰ্মদক্ষতা বৃদ্ধি কৰে। অকল শিশু বুলিয়ে নহয়, মটিভেশ্যনটো আহিলে প্ৰত্যেকটো কামেই সফল হোৱাৰ চান্স থাকে, হয়নে? আৰু শিক্ষণত ধাৰাবাহিক প্ৰেৰণা অতি গুৰুত্বপূৰ্ণ।